हेलो एवरीवन नमस्कार সকলোকে মোৰ চেনেলৰ অন্যটি নতুন ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি আপোনালোকৰ বাবে লৈ আহিছো কেঁচা জলকীয়া আচাৰনো মইনো কেনেদৰে বনালো হেয়া আপোনালোকৰ লগত আসলে শেয়াৰ কৰিবলৈ লৈছো আশা কৰিছো আপোনালোকে ভিডিঅটি চাই ভাল পাব আৰু যি সকলে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটি লৈ আহিছে বা মোৰ ভিডিঅটি চাই আছে তেওঁলোকে যদি ভিডিঅটি চাই ভাল পায় তেনেহলে প্লিজ মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব বুলি মোৰ আশা থাকিল আৰু ভিডিঅটি চাই যদি ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু এটা কমেন্ট কৰি জনাব ভিডিঅটি চাই কেনে পালে ঠিক আছে বলকচোন আমি ভিডিঅটিৰ মাজলৈ আগবাঢ়ো আৰু এয়া চাওকচোন কেঁচা জলকীয়া প্ৰায় মই আধা কেজি মান লৈছো আৰু সেইখিনি ভালকে ধুই মিলি এতিয়া এয়া শুকুৱাই লৈছো মানে গাৰ পানীটো শুকুৱাই ল'ব লৈছো আৰু এইখিনি চাওকচোন পানীখিনি শুকুৱাৰ পাছতে এতিয়া এয়া মই এনেকৈ সৰু সৰুকৈ পিচ কৰিছো আৰু আচাৰৰ বাবে আৰু এতিয়া এয়া জলকীয়াখিনি সৰু সৰু পিচ কৰি মোৰ হৈ গৈছে আৰু এটা পাত্ৰত মই এনেদৰে এয়া ৰাখি দিছো আচাৰখিনি দিবৰ বাবে এতিয়া মই ব্যৱহাৰ কৰিছো অলপমান কেঁচা সৰিয়হ জিৰা আৰু অলপমান পাঁচফোৰণ আৰু এইখিনি এতিয়া মই অলপ সময়ৰ কাৰণে ভাজি লম গেছটো একেবাৰে লো ফ্লেমত ৰাখি এতিয়া এইখিনি মই ভালকৈ ভাজি আছো আৰু গেছটো আপোনালোকে লো ফ্লেমতে ৰাখিব নহলে পটককে জ্বলি যোৱাৰ সম্ভাৱনা থাকে যে মছলাখিনি মই অকমান ঠাণ্ডা হ'বলৈ ৰাখি দিলো আৰু এতিয়া এয়া মিক্সিত মই গুড়া কৰিব লৈছো মিক্সিত গুড়া কৰি লোৱা মছলাখিনি এতিয়া এয়া মই কেঁচা জলকীয়াখিনিৰ ওপৰত দি দিছো ইয়াতে এতিয়া মই ব্যৱহাৰ কৰিছো সোৱাদ অনুসৰি নিমখৰ পৰিমাণটো অকমান বেছি হ'লেও একো নাই আচাৰত ভালেই লাগে নিমখৰ পৰিমাণটো সৰহ হ'লেও আৰু ইয়াতে এতিয়া মই এচিকুটমান হালধিও ব্যৱহাৰ কৰিছো আৰু ইয়াতে প্ৰয়োজন অনুসৰি অলপমান মই কেঁচা মিঠাতেল ব্যৱহাৰ কৰিছো গোটেইখিনি এতিয়া এয়া মই ভালকৈ মিহলাই লৈছো যাতে কেঁচা জলকীয়াখিনিৰ মছলাখিনি লগতে নিমখ হালধি আৰু কেঁচা মিঠাতেলটো ভালকৈ সোমাই পৰে ইয়াতে এতিয়া মই ব্যৱহাৰ কৰিছো পিহি লোৱা কেঁচা সৰিয়হ অলপমান আৰু এইখিনি আসলে মই ভাজি লোৱা নাছিলো আপোনালোকক প্ৰথমতে দেখাইছিলো যে সেইখিনি বাৰু ভাজি লৈছিলো এইখিনি এতিয়া এয়া কেঁচাকে এনেকৈ মই পিহি পেলাই দিছো ইয়াতে এতিয়া মই ব্যৱহাৰ কৰিব লৈছো নেমু টেঙাৰ ৰস নেমু টেঙা আসলে সম্পূৰ্ণ এফাল নহয় এফালতকৈ অলপমান কম মই ব্যৱহাৰ কৰিছো আপোনালোকে নেমু টেঙাৰ সলনি ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰে মোৰ লগত যেহেতু নাই তো সেইটো কাৰণে মই এতিয়া এয়া নেমু ৰসকে ব্যৱহাৰ কৰিছো এতিয়া এইখিনি আকৌ পুনৰবাৰ ভালকৈ মিহলাই লৈছো গোটেইখিনি আপোনালোকে ধৰিব পাৰিছে চাগে জলকীয়াৰ আচাৰটো বহুত বেছি ধুনীয়া লাগিছে দেখিবলৈ মানে কেঁচা জলকীয়াখিনি বহুত বেছিয়ে ধুনীয়া লাগে এনেকৈ আচাৰ কৰিলে এতিয়া এয়া এটা মই চিচাৰৰ পাত্ৰ লৈ লৈছো আৰু আচাৰখিনি আসলে মই ইয়াতে মই ৰাখি থম
যদি সম্ভৱ হয় আপোনালোকে এনেদৰে চিচাৰ পাত্ৰতে আচাৰখিনি ৰাখিবলৈ চাবচোন এনেদৰে ৰাখিলে আচলতে স্বাস্থ্যসন্মতো হয় লগতে বহুত দিনৰ বাবে সংৰক্ষণো কৰি ৰাখিব পাৰিব এটা বটল মোৰ সম্পূৰ্ণ হৈ গৈছে আৰু অকণমান আচাৰ ৰৈ গৈছিলে তো সেইটো কাৰণে মই সৰু অকণমানি বটল এটা লৈছোঁ তাতে এতিয়া এয়া আচাৰখিনি মই এনেকৈ ৰাখি দিছোঁ এনেদৰে যদি আপোনালোকে জলকীয়া আচাৰ বনাই পোৱা নাই তেনেহ'লে বনাই খাই চাবচোন আপোনালোকেও খুবেই বেছি ভাল পাব এনেদৰে জলকীয়া আচাৰটো বনাই খায় আমাৰ ঘৰৰ যিহেতু সকলোৰে এই আচাৰবিধ প্ৰিয় হয় সেইকাৰণে আমাৰ মাজে সময়ে বনাই থকাই হয় আৰু এই আচাৰটো আচলতে আপোনালোকে বহুত দিনৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰিব তেনেহ'লে আজি ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে এটা কমেণ্ট কৰি জনাব ভিডিঅ'টি চাই কেনে পালে নতুন ভিডিঅ'জ বা ব্লগছৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে মই ৰিতাশ্ৰী আজি ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ভালে থাকক সকলো লাভ ইউ অল এণ্ড বাই